বহুত বঢ়িয়া এটা অফিচিয়েল ট্ৰেইলাৰ আহিছে আৰু আপোনালোকে চাই লওক। বি বয়সৰ এটা নতুন ভিডিঅ'। ফিল্মখনৰ নাম হৈছে ৰ। আছামিজ অসমৰে হয় আৰু তেখেত হিন্দী লেংগুৱেজত কৰিছে। তেখেতৰ এই ভিডিঅ'টো আপোনালোকে ছাপোৰ্ট কৰিব আৰু ফিল্মখন সকলোৱে চাব। বি বয়স হ'ল আমাৰ অসমৰে এজন তেখেতৰ বন্ধুসকলৰ লগত এখন ফিল্ম আয়োজন কৰিছে যে তেখেতসকলৰ এই ফিল্মখন 7 জুলাইত আপোনাৰ যিটো বি বয়জৰ চেনেল আছে, বি বয়জৰ চেনেলত আপলোড কৰা হ'ব আৰু আপোনালোকে সকলোৱে এই বি বয়জৰ চেনেলটোত গৈ পেলাই আপোনালোকে সেই ফিল্মখন চাব পাৰে। বি বয়জে অশেষ কষ্টৰ ফলত এই ফিল্মখন ৰিলিজ কৰিব, গতিকে তেখেতক ছাপোৰ্ট কৰক আৰু আমাৰ অসমৰ যিটো ইউটিউবৰ ফিল্ম ইণ্ডাষ্ট্ৰী সেইটো যাতে আগবাঢ়ি যাওক তাকে কামনা কৰিছোঁ আৰু বি বয়জ ফিল্ম সফল হোৱা তাকে কামনা কৰিলোঁ। বহুত ভাল লাগিছে। আমি ৰেডি হৈ আছোঁ তোমাৰ এই ফিল্মখন চাবৰ কাৰণে। অশেষ কষ্টৰ ফলত তোমাৰ এই ফিল্মখন ছাকচেছ হ'ব বুলি আমি ভাবিছোঁ। আমি সকলোৱে ছাপোৰ্ট কৰি যাম আৰু বহুত বঢ়িয়া হ'ব ফিল্মখন। ট্ৰেইলাৰ চাই গম পাইছোঁ। আমি অপেক্ষাত আছোঁ। বি বয়জৰ সঁচাকৈ তুমি বহুত আগুৱাই যাবা বুলি আমি জানো। তাৰ যিটো একশ্যন দিয়া আছে, যিটো লগৰবিলাকৰ যিটো একশ্যন দিয়া আছে, তামাম একশ্যন আছে, বঢ়িয়া আছে একদম। চাবলৈ খুবেই ভাল লাগিছে। একদম ৰিয়েলিষ্টিক হয় আৰু ইয়াত কোনো মানে বেলেগে কৰি দিয়া একশ্যনবিলাক নহয়, নিজে একশ্যন দিছে ইয়াত। সঁচাকৈ বহুত ভাল লাগিছে।